নমস্কাৰ। আজি আমি এই ভিডিঅ'টিত অমৃত বৃক্ষ আন্দোলনত কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰে মই আজি এই ভিডিঅ'টিত ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। আপোনালোকে যদি ইণ্ডিভিজুৱেল ব্যক্তিগতভাৱে কৰিব বিচাৰে তেনেহ'লে আপোনালোকে কি কৰিব, ইয়াতে ক্লিক কৰিব। কৰাৰ পিছত ৰেজিষ্ট্ৰেশ্যনত মাৰিব। মাৰি ইয়াতে বহুতকেইটা অপশ্যন দেখা পাব। আপুনি যদি ইণ্ডিভিজুৱেল কৰিব ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াতে আপোনাৰ লোকেশ্যনটো দিব, ৰুৰেল না আৰবান। গাঁও হ'লে আপোনাৰ ৰুৰেল হ'ব আৰু যদি টাউন এৰিয়া হয় তেনেহ'লে আৰবান হ'ব। আপোনাৰ নামটো ইয়াতে লিখিব। তাৰপিছত আপুনি মোবাইল নাম্বাৰটো দিব, ফাদাৰ নেম বা মাদাৰ নেম বা স্পাউচ নেম এইটো দিব, যিকোনো এটা দিলেই হ'ল। এজটো দিব, জেণ্ডাৰটো চিলেক্ট কৰিব, ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব, ভিলেজ বা টাউনৰ নামটো দিব, এড্ৰেছ দিব, পোষ্ট অফিচ, পুলিচ ষ্টেচন, পিনক'ড। ইয়াতে মানে যিবিলাক ষ্টাৰ মাৰ্ক আছে এইবিলাক মেণ্ডেটৰী, এইটো দিবই লাগিব, আৰু যিবিলাকত নাই এইবিলাক নিদিলেও হয়। কোন পইণ্টৰ পৰা আৰু পুলিটো কালেকশ্যন কৰিব তাৰ লোকেশ্যনটো চিলেক্ট কৰিব লাগিব। আৰু যদি আপুনি পাৰ প্লান 100 টকা পাব বিচাৰে ৰুবৰ কাৰণে, মানে চৰকাৰে এটা নিয়ম কৰি দিছে, পাৰ প্লানত আপোনালোকে যদি ছাকচেছফুলি পুলিটো ৰুৱে তেনেহ'লে ফটোটো আপলোড দিয়াৰ পিছত আপুনি 100 টকা পাৰ প্লান হিচাপে পাব। তেনেহ'লে আপোনালোকে ইয়াতে য়েছ ক্লিক কৰিব লাগিব। কৰি আধাৰ নাম্বাৰটো পুট কৰিব, মোবাইল নাম্বাৰ যোনটো আধাৰ নাম্বাৰৰ লগত লিংক সেইটো ক্লিক কৰিব, বেংক একাউণ্ট নাম্বাৰটো দিব, IFSC কোডটো দিব আৰু বেংক পাছবুকৰ ফাৰ্ষ্ট পেজটো দিব। আৰু ইয়াতে টিক মাৰ্কটো ক্লিক কৰি আপোনালোকে OTP নাম্বাৰটো আহিলে OTPটো পুট কৰিব। তাৰপিছত কেপচা কোডটো মাৰি তলত ছাবমিট বটনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হৈ যাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।